গুড মৰ্ণিং এভৰিৱান। আছামিজ ব্লগাৰ ডিম্পী চেনেলটোলৈ মই ডিম্পীয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ব্লগটো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিব লৈছোঁ। আজি মই এফালে যাম, এফালে মানে নহয়, আমাৰ দোকানলৈ যাম দোকানী হ'বলৈ। তেনেহ'লে চাই থাকিব আছামিজ ব্লগাৰ ডিম্পী। বতৰটো আজি ধুনীয়াই কৰিছে। চ' ফ্ৰেণ্ডছ, এইখনে হৈছে আমাৰ দোকান। আহি পাই গ'লোঁ দোকান, আৰু হাজবেণ্ড এতিয়া নাই, এফালে গ'ল। আৰু মোক আজি দোকান চলাব কৈছে তেওঁ অহালৈকে। আৰু বহুত দিন ওলায়ো অহা নাই, পিছে মই লাইটৰ চুইচকেইটা দি লওঁ। অলপ ওলাই আহিলে মনটো ভালো লাগে দিয়কচোন। আৰু এতিয়া দোকানতে থাকিম আৰু অলপ সময়, সোনকালেতো বন্ধই কৰিব লাগিব। তেওঁ এফালে গৈছে, আচলতে পলিউশ্যনৰ কাৰণেই গৈছে তেওঁ। চ' মোক আজি দোকানৰ চাৰ্জ দি গৈছে। কি হ'ব কি নহ'ব নাজানো, আৰু কাষ্টমাৰ আহে নে নাহে। এতিয়াতো কাষ্টমাৰো বহুত কম। আৰু জেৰক্সটো মই কৰিব নাজানো, বাকী এইবোৰ বস্তু বিকিব পাৰোঁ। আৰু আমাৰ দোকানখন আচলতে ষ্টেশ্যনাৰী দোকান হয়। কিতাপ চিতাপ পোৱা যায়, স্কুলৰ সামগ্ৰী চব বস্তুৱেই আমাৰ দোকানখনত পাব। আৰু সেয়াই আৰু আপোনালোকক দেখুৱাই দিছোঁ আমাৰ দোকানখনত কি কি পায় নাপায়। এইখনে আমাৰ সৰু সুৰা দোকান। আমনি লাগিছে, কাষ্টমাৰ নাই, ৰাস্তাত মানুহো নাই। আচলতে কৰোণাৰ বাবে নাই, আমাৰ ওচৰতে এটা দুটা কৰোণা পজিটিভ কেছো পাইছে, সেইবাবে মানুহবোৰ ওলাই অহা নাই। বাৰু যি কি নহওক, দোকানটো খুলিবই লাগিব। অলপ সময়ৰ কাৰণেই দোকান খুলিবলৈ দিছে। আৰু হাজবেণ্ড আহি পাই গ'ল, আৰু লগতে পাই গ'ল মোৰ এটা পাৰ্চেল। চ' পাৰ্চেলটো লৈ লওঁ, আৰু এইটো ভালদৰে চেনিটাইজ কৰি লৈছোঁ। 240 ন? তাৰপৰা এইটো আনবক্সিং কৰিমগৈ ঘৰত গৈ। সৰু এটা পাৰ্চেল, কৈ আছোঁ বাৰু আপোনালোকক ঘৰলৈ গৈ। আৰু এতিয়া বাজিলে 12টা বাজিব হ'ল, যিহেতু 12টা বজাত দোকান বন্ধ কৰিব হৈছে। আৰু এতিয়া আমি দোকান বন্ধ কৰি ঘৰলৈ যাওঁ। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এইটো আমাৰ ৰাস্তাটো, আচলতে বেছি দূৰ নহয় দোকান, একেবাৰে ওচৰতে, 5 মিনিটমান লাগে। আৰু ফাইনেলি ঘৰ আহি গ'লোঁ। এতিয়া ফ্ৰেছ আপ হৈ আকৌ লগ পাই আছোঁ আপোনালোকক। চ' দোকানৰ পৰা আহি ফ্ৰেছ আপ হৈ এতিয়া মই আনবক্সিং কৰিব ওলাইছোঁ মোৰ পাৰ্চেলটো। আৰু এই পাৰ্চেলটো আচলতে এটা মাইক্ৰ'ফোন হয় মোৰ বাবে। এইটো ইউটিউবৰ ব্লগ বনাবৰ কাৰণে মই অৰ্ডাৰ দিছিলোঁ। ইমান পেকিং কৰি দিয়ে নহয়, ইমান অকণমানি বস্তুটো। এইটো আহি গ'ল ফাইনেলি। আজিৰ পৰা আৰু ভালকৈ ব্লগ বনাবলৈ পাৰিম। এডালনো কিনো, এইবোৰ নতুনকৈ দেখিছোঁ, চাব লাগিব। ফ্ৰেণ্ডছ, মই দোকানৰ পৰা আহি পালোহি, আৰু এতিয়া ভাত পানী বনাই লওঁ। কাম কেইটামান আছে, সেইকেইটাও কৰি লওঁ। কাৰণ আজি আগবেলাটো গোটেই দোকানতে গ'ল, দোকানতে অলপ দেৰি বহিলোঁ। এতিয়া 1:30মানেই বাজিব হ'ল। তাৰপৰা ভাত পানী বনাই লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। আৰু মোৰ এই নতুনকৈ অহা পাৰ্চেলটো, মানে মোৰ এইটো মাইকটো ব্লগৰ কাৰণে আনিছোঁ। চ' কেনেকুৱা লাগিলে আপোনালোকে জনাব, আৰু মই ব্যৱহাৰ কৰি কেনেকুৱা পাইছোঁ সেয়াও মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকৰ আগত শ্বেয়াৰ কৰিম নতুন যে বহুত হেৰি হৈছে, নাৰ্ভাছিং হৈছে। গতিকে চাই থাকিব আছামিজ ব্লগাৰ ডিম্পী। তাৰপৰা ভাত পানী বনাই লওঁ। আজি মোৰ ৰেচিপি তেনেকৈ নাই, হ'লেও মাছৰ ৰেচিপি এটা বনাম জিকাৰ লগত। চ' আপোনালোকে চাবচোন। এইখিনি মই ৰৌ মাছ লৈছোঁ। মাছখিনি ভালদৰে ধুই ল'ম, আৰু মাছখিনি ধোৱাৰ পিছত ইয়াত জোখমতে নিমখ হালধি লগাই লৈছোঁ। তাৰপৰা কেৰাহী এখন গৰম কৰি তেল গৰম কৰিছোঁ। তাৰপৰা এতিয়া মাছখিনি ধুনীয়াকৈ ভাজি ল'ম। বৰ ফুটেও। মাছখিনি মোৰ ভজালৈকে মই চালে জিকা ৰেডি কৰি লওঁ।
চ' মোৰ মাছখিনি ভজা হৈ গৈছে, আৰু আছে ভাজিবলৈ, সেইখিনিও ভাজি লওঁ। ভজা মাছ কোনে কোনে খাই ভাল পায় কওকচোন? মইতো বহুত ভাল পাওঁ। আৰু এইফালে মই কাটি ৰাখিছোঁ মাছৰ জোলৰ কাৰণে আলু এটা, এইফালে জিকা আৰু বিলাহী এটা কাটি লৈছোঁ, পিঁয়াজ অলপ, আদা নহৰু পেষ্ট অলপ আৰু 2টা কেঁচা জলকীয়া। এতিয়া মই মাছ ভজা তেলখিনিতে আলুখিনি ফ্ৰাই কৰি ল'ম। বেছি ফ্ৰাই নকৰোঁ, অলপ ফ্ৰাই কৰি লৈছোঁ মই। আপোনালোকে একেলগে ভাজিবও পাৰে, একো কথা নাই। অলপ নিমখ এড কৰিম, লগতে হালধি অকণমানো এড কৰি দিছোঁ কালাৰৰ বাবে। আৰু এইখিনি মই অলপ ভাজি ল'ম। আলুখিনি ভজা হৈ গৈছে। এতিয়া মই একেখিনি তেলতে পিঁয়াজ দিছোঁ, কাটি ৰখা পিঁয়াজখিনি দিছোঁ আৰু এইখিনিও ভালদৰে ভাজি ল'ম। লগতে দিম মই আদা নহৰু পেষ্টখিনি। অকণমান নাৰ্ভাছ হৈছে প্ৰথম যে, আৰু কেঁচা জলকীয়া 2টা দিছোঁ। এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপৰা মই ইয়াত এড কৰিছোঁ বিলাহী, কাটি ৰখা বিলাহীখিনি দি দিছোঁ। এইখিনি এবাৰ ভাজি দিছোঁ এনেদৰে। আৰু ইয়াত সোৱাদ অনুসৰি নিমখ, হালধি এড কৰিম। আকৌ এইখিনি ভালদৰে লৰাই ল'ম। মছলা লৈছোঁ মই ইয়াত 1/2 টিস্পুন জিৰা পাউডাৰ, 1/2 টিস্পুন ল'ম ধনিয়া পাউডাৰ। আকৌ এইখিনি মই ভালদৰে লৰাই দিম। আৰু বিলাহীৰ পৰা তেলটো ওলোৱালৈকে মই ভাজি থাকিম। এয়া চাওক, বিলাহীৰ তেল ওলাইছে। এতিয়া মই জিকাখিনি এড কৰি দিছোঁ। এইখিনি আকৌ ভালদৰে লৰাই দিছোঁ। তাৰপৰা ভাজি ৰখা আলুখিনিও এড কৰি দিম লগতে, আৰু এইখিনি অকণমান সিজিবলৈ দিম। গেছৰ ষ্টিমটো মিডিয়ামত ৰাখি মই এইখিনি অলপ দেৰি সিজিবলৈ দিছোঁ। অলপ সময় পাছত মই এইখিনি উঠাই চাইছোঁ, বা এইখিনি মোৰ হৈ গৈছে। ইয়াত পানী দিব পাৰি আৰু এতিয়া অলপ পানী এড কৰিম। প্ৰথমতে মই বেছি পানী এড নকৰোঁ। আকৌ এইখিনি লৰাই আকৌ ঢাকনখন মাৰি দিম মই। আকৌ অলপ সময়ৰ পাছত এইখিনি চাইছোঁ। ইয়াত মই এতিয়া ভাজি ৰখা মাছখিনি এড কৰিম। মানুহ কম যে মাছো কমকৈ দিছোঁ। এইখিনিত আৰু পানী এড কৰিব লাগিব। আৰু মই আৰু অলপ পানী এড কৰি দিছোঁ। বৰ বেছিও নিদিওঁ, বৰ বেছিকৈ পাতলীয়াকৈ জোলকণ নাখাওঁ। এইখিনি আৰু অকণমান সিজিবলৈ দিম। 3 মিনিটমানৰ পিছত এইখিনি আকৌ মই ঢাকনখন উঠাই চাম। এইখিনি হৈ গৈছে, মোৰ মাছৰ জোল ৰেডি। চ' কেনেকুৱা পালে জনাব মোৰ ৰেচিপিটো। এয়া ফ্ৰেণ্ডছ, মোৰ মাছৰ জোলৰ ৰেডি হৈ গৈছে। জনাব কেনেকুৱা লাগিলে ৰেচিপিটো। আৰু ভাত খাই উঠি মোৰ আজি ব্লগ বনোৱা নহ'ল। এতিয়া গধূলিয়ে হ'ব হ'ল, 5টা 5:30 বাজিলে। গুড ইভিনিং এভৰিৱান। অথনি ভাত পানী খোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল। আচলতে মই শুই থাকিলোঁ। ভাত পানী খাই মোৰ শোৱাৰ অভ্যাস এটা আছে। তাৰপৰা মই পাহৰিয়ে থাকিলোঁ আচলতে মই যে ব্লগ বনাই আছোঁ বুলি আজি। তাৰপৰা শুই থাকিলোঁ। তাৰপৰা এতিয়া আৰু উঠিছোঁ। চ' ফ্ৰেণ্ডছ, আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ফ্ৰেণ্ডছ, যিহেতু মই একেবাৰে নতুন, ইমান অভিজ্ঞতাও হোৱা নাই মোৰ।
হ'লেও যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। দিনটো আজি তেনেকেই গ'ল, তাৰ পৰা পিছৰখিনি আৰু নবনাওঁ আৰু সেয়াই সদায় কিনো আৰু সেই ভাত বনোৱা ভাত খোৱা। অথনি বাকীখিনিতো দেখাবলৈ পাহৰিয়ে থাকিলোঁ, কৈছোঁ মই শুই থাকিলোঁ বুলি। তেনেহ'লে চাই থাকিব মোৰ আহিবলগীয়া ভিডিঅ'বোৰ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকিব আছামিজ ব্লগাৰ ডিম্পী। আকৌ এটা অন্য ৰেচিপি বা ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত আজিলৈ আহিছোঁ। নমস্কাৰ।